আজি আপোনাৰ ঘৰলৈ যাওঁ আৰু আপুনি থকা ঠাইখন লগত পৰিচয় হওক সেই অনুষ্ঠানলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোক সকলো ভালে আছে নহয়? ময়ো ভালে আছোঁ। আহক আজি মই আপোনালোকক লৈ যাওঁ ইউএছৰ সকলোতকৈ পপুলাৰ চিটি নিউয়ৰ্কলৈ। আৰু এই নিউয়ৰ্কৰ কেপিটেল হৈছে আলবানী আৰু ইয়াত হাডছন ৰিভাৰ আৰু আটলাণ্টিক অ'চনৰ মিলন ঘটিছে। আৰু এই নিউয়ৰ্কখন সৃষ্টি হৈছে 5খন ঠাই সংযোগত। আৰু এই 5খন ঠাই কি বুলি কোৱা হয় জানে? 5 বৰোজ। আৰু এই 5 বৰোজৰ নাম হৈছে ব্ৰংক্স, ব্ৰকলেন, মেনহাটন, কুইন্স আৰু ষ্টেট আইলেণ্ড। আৰু এই 5 বৰোজৰ ভিতৰত সকলোতকৈ পপুলাৰ ঠাই হৈছে মেনহাটন। ইয়াত আছে ৱৰ্ল্ডৰ ভিতৰত টপ ফাইনেন্সিয়েল, কমাৰ্চিয়েল আৰু কালচাৰেল চেণ্টাৰ। আছে ইয়াত গগনচুম্বী অট্টালিকা, এম্পায়াৰ ষ্টেট বিল্ডিং, চেণ্ট্ৰেল পাৰ্ক আৰু ব্ৰডৱে থিয়েটাৰ। আহক আজি মই আপোনালোকক লৈ যাওঁ মেনহেটনৰ এটা সুন্দৰ নাইট উপভোগ কৰাবলৈ। এয়া আমি নিউয়ৰ্ক সোমাইছোঁ। নিউয়ৰ্ক সোমোৱাৰ লগে লগে এটা দীঘলীয়া টেনেল পাৰ হৈ যাব লাগে। এই টেনেলটোৰ নাম হৈছে হলেণ্ড টেনেল। আৰু এই টেনেলটো হৈছে এটা আণ্ডাৰ ৱাটাৰ টেনেল। আৰু এই টেনেলটো বনোৱা হৈছে হাডছন ৰিভাৰৰ তলেদি। আৰু যিজন ইঞ্জিনিয়াৰে এই টেনেলটো ডিজাইন কৰিছিল তেখেতৰ নামতে এই টেনেলটোৰ নামাকৰণ কৰা হৈছে। আৰু তেখেতৰ নাম হৈছে ক্লিফৰ্ড এম হলেণ্ড। এই টেনেলৰ দীৰ্ঘ হৈছে 2608 মিটাৰ। আৰু এটা সময়ত এই টেনেল পৃথিৱীৰ ভিতৰত সকলোতকৈ দীঘল টেনেল আছিল। এয়া আমি নিউয়ৰ্ক সোমালোঁ। এতিয়া বাজিছে ৰাতি 8:30। মই আপোনালোকক কাইলৈ নিউয়ৰ্ক ফুৰাবলৈ লৈ যাম। গুড ইভিনিং। আজি মই আপোনালোকক প্ৰথমতে মেনহেটনৰ এটা সুন্দৰ নাইট দেখাবলৈ লৈ যাওঁ। আহক আমি এতিয়া সুন্দৰ নাইটটো এনজয় কৰোঁ। এই জেগাখিনি কোৱা হয় টাইম স্কুৱেৰ। আৰু ই এক মেজৰ কমাৰ্চিয়েল চেণ্টাৰ হয়। আৰু টুৰিষ্টসকলৰ বাবে ই এক এণ্টাৰটেইনমেণ্ট চেণ্টাৰ হয়। Bye. I don't know how come to... Excuse me, buddy. Yo, you dropped up. Yo. Good morning, America. এইটো হৈছে ইউএছৰ টপ 1 ABC নিউজ চেনেল। আৰু মোৰ সকলোতকৈ ফেভৰেট প্ৰগ্ৰামটো হৈছে গুড মৰ্ণিং আমেৰিকা।
কেনেকুৱা লাগিছে আপোনালোকৰ মোৰ কিন্তু বহুত বেছি ভাল লাগিছে কাৰণ মোৰ জীৱনৰ প্ৰথমবাৰ এনেকুৱা এটা পৰিৱেশ মই পাইছোঁ আৰু এতিয়া মই ক'ত উঠি আছোঁ গম পাইছে এখন ট্ৰাকৰ ওপৰত সেই যে নাচি আছে সেই ৰেকৰ্ড কৰিবৰ বাবে এই যে মৰম লগা ছোৱালীগৰাকী দেখিছে তেখেতে আজি তেখেতৰ 15 ইয়াৰ্ছ বাৰ্থডে চেলিব্ৰেশ্যন কৰিছে আৰু এই 15 ইয়াৰ্ছ বাৰ্থডে চেলিব্ৰেশ্যন মেক্সিকান আৰু লেটিন আমেৰিকানসকলে ছোৱালী যেতিয়া 15 বছৰ হয় তেতিয়া বহুত ডাঙৰকৈ চেলিব্ৰেট কৰে আৰু তেওঁলোকৰ পৰম্পৰাৰ মতে সেইদিনাখনৰ পৰাই ছোৱালীগৰাকী বিয়াৰ উপযোগী বুলি ধৰা হয় আৰু সেইদিনা প্ৰথম তেওঁ দেউতাকৰ লগত ডান্স কৰিব লাগে আৰু সেইদিনাখনেই ছোৱালীগৰাকীক ওখ হিল পিন্ধায় আৰু ৰাণীৰ দৰে সজাই তোলে আৰু এই চেলিব্ৰেশ্যনৰ নাম হৈছে কুইনচিনেৰা মোৰো বহুত ভাল লাগিল এটা নতুন কথা শিকিলোঁ আৰু নতুন এটা পৰিৱেশ দেখা পালোঁ চাওক সন্মুখত কি ৰিক্সা ইয়াতো মানুহে ৰিক্সা চলাই থাকে দেখিছে চাওক ইমান সুন্দৰকৈ আঁকিছে একদম কম সময়ৰ ভিতৰত তেওঁলোকে হুবহু চেহেৰা আঁকি দিব পাৰে Let's go, guys. Go.
এয়া দেখিছে, এই সকলোবোৰ বনাইছে এখেতে। আৰু আপুনি ইয়াৰ যিকোনো বস্তু, যিকোনো ডিজাইন তেওঁলোকক যদি দিয়ে, তেওঁলোকে ইনষ্টেণ্ট বনাই দিব পাৰে। ইমান এটা সুন্দৰ পৰিৱেশত থাকোঁতে টাইমৰ কথা গমেই নাপালোঁ। এতিয়া বাজিলে 11টা। আৰু আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছোঁ। নেক্সট ভিডিঅ'ত মই আপোনালোকক লৈ যাম নিউয়ৰ্কৰ বেলেগ এখন ঠাইলৈ। ধন্যবাদ মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু বিশেষকৈ নিউয়ৰ্ক নাইটৰ কি ভাল লাগিলে সেইটোও জনাব। আৰু যদিহে বিচাৰিছে আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈ পাই থাকিবৰ বাবে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু সদায় কোৱাৰ দৰে কওঁ, ভালে থাকক, কুশলে থাকক আৰু হাঁহি থাকক। বৰ ঠাণ্ডা লাগিছে, আজিলৈ ৰাখোঁ। নেক্সট ভিডিঅ'লৈ মই আপোনালোকৰ ওচৰলৈ আহি আছোঁ অতি সোনকালে। নমস্কাৰ।